দিয়া আৰু মাৰি একদম জি জোক নমস্কাৰ শব্দমজনাকৈ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আছে আমাৰ ন ভুই, গতিকে আপোনালোকক আজি আমি পথাৰৰ কিছুমান দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইখিনিতে আপোনালোকৰ এটা অনুৰোধ, আমাৰ শব্দমজনা নামেৰে ফেচবুক আৰু ইনষ্টাগ্ৰামত দুখন পেজ আছে, গতিকে আপোনালোক সকলোৱে গৈ পেজ দুখনত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। পেজ দুখনৰ লিংক তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। তেন্তে ব'লক আজি আমাৰ পথাৰলৈ যাওঁ। এয়া আমাৰ পথাৰ, ঘৰৰ আগফালেই আছে পথাৰখন। ওচৰৰ দাই এজনে আৰু পাপাই মিলি পথাৰত ট্ৰেক্টৰ লগাইছে, কাইলৈ ৰুব। এয়া কঠীয়া পথাৰত ৰুবলৈ আজি ৰেডি কৰি থোৱা হৈছে। এয়া মা পথাৰত ৰুবৰ বাবে কঠীয়াবোৰ বোলাই আছে। ৰোৱনীসকল আহি পোৱাহি নাই, পাবহি আৰু। এয়া চাওক আপোনালোকে আমাৰ পথাৰৰ পৰিৱেশ কি সুন্দৰ। ওচৰৰ খুৰী আৰু মাহঁতে মিলি পথাৰত ভুঁই ৰুইছে। আপোনালোকক মই দেখাইছোঁ, চাওক কেনেদৰে তেওঁলোকে ভুঁই ৰুইছে। ভাইটি আৰু মই পথাৰলৈ আহিলোঁ। আমি অহা দেখি আমাৰ কুকুৰটো আমাৰ লগতে গুচি আহিলে। এয়া আমাৰ তিলু খুৰী আৰু চাংমাই নেপা। আহি আছো আৰু পিতাই দিয়া আৰু মাৰি একদম যি হয় হওক দেখা যাওক আৰু ধৰিছে নেকি? এয়া আমাৰ পুনতি খুৰী ভাগৰ লগত অলপ বহি লৈছে। পথাৰৰ কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইফালে চাওক আমাৰ কুঞ্জয়পা আৰু নিমালী খুৰী, তেওঁলোকেও ৰুই আছে। কুঞ্জয়পাই জোকলে বহুত ভয় কৰে, চাব তেওঁক আমি কেনেকৈ ভয় খুৱাম। জোক লাগি আছে। মই ভুঁই ৰুব নাজানো, যিহেতু এবাৰ আমাৰ প্ৰথম খেতি কৰিছেহে, সেয়েহে অলপ চলপ ৰুবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে মোক ৰোৱা দেখি নাহাঁহিব। বহুত গৰম পৰিছে আজি, সেয়েহে কুঞ্জয়পাই টেঙাৰ চৰবত বনাই আছে। এয়া ভাত বনাইছে আমাৰ দাই আৰু পাপাই। এয়া জলকীয়া ভাজি, লগতে বনাইছে ভাত। এয়া হৈছে মুগালেটা, ৰোৱনীসকলক খাবলৈ দিবলৈ সাজু কৰা হৈছে। এয়া পথাৰত চাওক তেওঁলোকে কেনেকৈ বোকা খেলিছে। নভুই বিশেষ সাজ সকলোকে খাবলৈ দিয়া হৈছে, লগত আছে ব্ৰইলাৰ আৰু মুগালেটা আচাৰ। এয়া ভাত, লগত আছে ব্ৰইলাৰ মাংস, মুগালেটা, পচলা আলু বুটৰ জলকীয়া ভাজি, আচাৰ আৰু টেঙা। এনেদৰে সকলোৱে মিলিজুলি নভুই দিনাখন এসাঁজ তৃপ্তিৰে খালে।
এয়া আমাৰ পথাৰ ৰুই সম্পূৰ্ণৰূপে শেষ হৈছে। ইমান পৰে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনালোঁ। আগলৈও এনেদৰে সহায় সহযোগিতা আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।